নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালে। আহকচোন আজি মই কি বনাও তাকে দেখুৱাও আপোনালোকৰ আগত। এইখিনি মই আজি জ্বলা ভাজি বনাবলৈ লৈছো। বেঙেনা মূলা আছে আৰু এফালে মাছৰ মাথা পেটু এইখিনি লৈছো আৰু মূলাখিনি ভালদৰে গুছাই ধুই লৈ এনেদৰে মই কাটি লৈছো গোল গোলকৈ। যেহেতু ইমান ঠাণ্ডা পৰিছে কিবা কিবি একদম জ্বলা খাই থাকিবলৈ মন যায়, সেইবাবে কালি মাংস খাইছো, আজি ভাবিছো মাছৰ পেটু আছে আৰু ফ্ৰাই কৰি থোৱা মাছৰ মাথাও আছে আৰু আজি অনা মাছৰ মাথাও আছে, সেইবাবে মই ভাবিছো একদম জ্বলা খাওঁ পুৰা। এই ধৰণে এনেকৈ বেঙেনাকেইটাও মই কাটি ল'ম। এইখিনি বেঙেনাখিনি কাটি ল'লোঁ মই আৰু এইফালে জলকীয়াখিনি এনেকৈ ফালি ফালি লৈছোঁ আৰু এইফালে মই বিলাহীখিনি কাটি লৈছোঁ সৰু সৰুকৈ। এইখিনি মই ধনিয়া কাটি লৈছোঁ, ধনিয়াখিনি পাছত দিম একেবাৰে লাষ্টত। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ, ইয়াতে মই মিঠাতেল দিম। মিঠাতেলখিনি গৰম হোৱাত মই ইয়াতে মাছৰ মাথা কেইপিচ ফ্ৰাই কৰি ল'ম। খুব ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ এইখিনি। এইফালে শুকান জলকীয়া 3টা মই ইয়াতে দি দিলোঁ আৰু ইয়াতে অলপমান পাঁচফোৰণ দিলোঁ আৰু একদম পুৰা সৰু সৰুকৈ কাটি লোৱা এটা ডাঙৰ পিঁয়াজ দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম এনেদৰে। পিঁয়াজখিনি ফ্ৰাই কৰি লোৱা হ'লে ইয়াতে মই মাছৰ পেটুখিনি দি দিম। 2-3 মিনিটমান এনেকৈ মই পিঁয়াজখিনিৰ লগতে পেটুখিনি পুৰা ভাজি ল'ম ধুনীয়াকৈ। এইখিনি ভজা হৈ গ'লতে ইয়াতে মই বিলাহীটো দি দিম, কাটি লোৱা বিলাহীটো। এতিয়া মই বিলাহীখিনি সিজাত মই ইয়াতে নিমখ দিছোঁ। এতিয়া অকণমান হালধি দি দিছোঁ। এইখিনি মোৰ ভাজি হৈ গ'লত ইয়াতে মই কাটি লোৱা পাচলিখিনি বেঙেনা মূলা এইখিনি মই ইয়াতে দি দিম। আৰু ইয়াতে মই কাটি লোৱা জলকীয়াখিনি দি দিছোঁ। এইখিনি এতিয়া মই ঢাকি দিম। সিজালৈকে এইখিনি মই ঢাকি দিম। এইখিনি 5 মিনিটমানৰ পাছত ধুনীয়াকৈ সিজি আছে। ইয়াতে অকণমান দিছোঁ জিৰা গুড়ি, অকণমান দিছোঁ ধনিয়া গুড়ি। এইখিনি মিক্স কৰি দিম এতিয়া মই। ইয়াতে মই মাছৰ মাথা কেইপিচ দি দিলোঁ, দি পেলাই এইখিনিও মই ভাঙি দিম ইয়াতে ধুনীয়াকৈ। এইখিনি ভাঙি দিলোঁ আৰু অকণমান দেৰি থাকিবলৈ দিম ইয়াত। এইখিনি খুব ধুনীয়াকৈ হৈ আছে।
মই বেঙেনাখিনি প্ৰায় ভাঙি দিম পুৰা। আৰু ইয়াতে মই অকণমান ভোট জলকীয়া কাটি দি দিম। এইখিনি ভোট জলকীয়া কাটি দি দিলোঁ ইয়াতে। ইমানে ধুনীয়া হয় খাবলৈ, বিৰাট টেষ্টি লাগে খাবলৈ এইখিনি ভাজিকণ। হৈ গ'ল আৰু ইয়াত এতিয়া মই কাটি লোৱা ধনিয়াখিনি দি দিছোঁ। এয়া মোৰ ঠাণ্ডাত একদম জ্বলা ভাজিখন ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এইখিনিৰ লগত গৰম গৰম দাইল, মাছ এনেদৰে খালোঁ আজি ভাত সাজ। আজিলৈ আহিলোঁ, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।